নমস্কাৰ ফ্ৰেণ্ড ডিৰ তৰফৰ পৰা আনঅফিচিয়েলি এটা ইনফৰমেশ্যন আহিছিল ইনফৰমেশ্যনটোৰ বিষয়ে কমপ্লিট কৰাৰ আগতে যিখিনি ফ্ৰেণ্ডে আজি প্ৰথম চাইছে মোৰ চেনেলটো এতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰা নাই তলৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো লিখা আছে এইটো ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব আৰু মোৰ ভিডিঅ'বিলাক পাই থাকিব নতুন নতুন মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' দিওঁ ফ্ৰেণ্ড ইয়াৰ ডিৰ বহুত দিনৰ ৰিজাল্ট দিয়া নাই আপোনালোকৰ যিটো আপোনাৰ পোষ্ট আছিল এনেকুৱা ধৰণৰ জুনিয়ৰ এছিষ্টেণ্ট আছিল কম্পিউটাৰ আছিল ষ্টেটিষ্টিকেল এছিষ্টেণ্ট বা আৰু গ্ৰেড 4 আছিল ইয়াত মুঠ পোষ্ট আছিল ফ্ৰেণ্ড 230টা আৰু যিবিলাক ফ্ৰেণ্ডে এতিয়া চাই আছে মোৰ ভিডিঅ' লাইক কৰি দিব ইয়াৰ এক্সামৰ তাৰিখবিলাক 7 তাৰিখ আছিল তাৰপিছত 8 তাৰিখে আছিল জুনিয়ৰ এছিষ্টেণ্টৰ কম্পিউটাৰৰ আছিল 14 তাৰিখে আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ বা গ্ৰেড 4 15 তাৰিখে আছিল কম্পিউটাৰ 14 তাৰিখে আছিল ফ্ৰেণ্ড ইয়াৰ ৰিজাল্ট এইটো মাহতে দিব পাৰে বুলি এটা মই আনঅফিচিয়েল ইনফৰমেশ্যন পাইছোঁ ফ্ৰেণ্ড ৰিজাল্ট মাৰ্চৰে লাষ্টৰ ফালে দিব পাৰে কেতিয়া ঠিক নাই কাৰণ ইয়াৰ গণ্ডগোলো লাগিছিল সকলোৱে জানে নিউজতো দিছিল প্ৰব্লেমটো ফ্ৰেণ্ড ইয়াৰ ওপৰত আৰু আপডেট মই কিবা পালে মোৰ চেনেলটোত আপডেট দিম আপোনালোকে চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰিব তলৰ ফালে ছাবস্ক্ৰাইব অপশ্যনটো লিখা আছে এইটো ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব ঠিক আছে ফ্ৰেণ্ড আপডেট পালে দিম আৰু